ইয়াত তেলো ঢালিব পাৰে, কিন্তু গাহৰি মাংস না তেল বেছি হৈ গৈছে। ৱেলকাম টু মাই চেনেল SJP ব্লগছ। পুনৰ এবাৰ আপোনালোকক স্বাগতম জনাইছোঁ SJP ব্লগছলৈ। আজি আমি উপস্থিত আছোঁ কাৰ্বি আংলঙৰে আন একটা সৃষ্টি বা বীৰবাৰ, পাহাৰৰ একেবাৰে শিখৰত বীৰবাৰ। আজি আমি এনেকুৱা এটা ব্যঞ্জন দেখাম যিটো আপোনালোকে ট্ৰেডিশ্যনেল ফুড, মানে যিটো আপোনালোকৰ জনজাতীয় খাদ্য সম্ভাৰ, যিটো ট্ৰাইবেলৰ যিটো খাদ্য সম্ভাৰ। ইয়াতে গাহৰি আপোনালোকে দেখা পাব, গাহৰি চুঙাত দিবলৈ কাৰণে প্ৰস্তুতি চলাই থকা হৈছে। ইয়াতে গাহৰি মাংসৰ লগতে দিয়া হৈছে কেঁচা হালধি খুন্দি পেলাই, আদা দিয়া হৈছে। তাৰপিছতে আপোনালোকৰ যিবোৰ নহৰু আদা খুন্দি দিয়া হৈছে, আৰু যিটো ভিঞ্জাৰী পাত বুলি কয়, কাৰ্বি ভাষাত কি বুলি কয়? অৰেকজোক আছো বুলি কয়। লগতে আছে আপোনাৰ এইটো লপং পাত আছে। তাৰপিছত নিমখ দিয়া হৈছে, চুঙাবিলাক সাজু কৰি ৰখা হৈছে, কোমলীয়া বাঁহৰ চুঙা। অলপ পিছত জুইত দিয়া হ'ব। তাৰপিছত আপোনালোকে চাব, কণ্টেক্ট পিছত আৰু দেখা পাব। এয়া বনাই থকা হৈছে, এতিয়া প্ৰস্তুতি চলাই থকা হৈছে, এতিয়ালৈকে সম্পূৰ্ণ হোৱা নাই। কিছু সময়ৰ পিছত আৰু এবাৰ দেখাম আপোনালোকক চেনেলত। মোৰ চেনেলটো অনুগ্ৰহ কৰি SJP ব্লগ ছাবস্ক্ৰাইব কৰি থ'ব, ইউটিউব চেনেল। ইয়াতকৈ আৰু ভাল ভাল ভিডিঅ' পাবলৈ পৰৱৰ্তী সময়ত। ধন্যবাদ। কাৰ্বি জাতিটোৰ এটা পৰম্পৰাগত, আগৰ পৰাই আমি এই চুঙাৰ দ্বাৰাই আমি যিকোনো ভাতেই হওক মাংসই হওক আমি এইটো দি সিজাওঁ। আজি এই আমি চুঙাই দি কেনেকৈ মাংস বনাব লাগে, গাহৰি মাংস চুঙাত দিয়া দেখুওৱা হৈ আছে। এই ভৰাবলৈ ধৰিছোঁ এই চুঙাটো। এই মাত্ৰ জাষ্ট গছৰ পৰা কাটি অনা কেঁচা মানে সেইটো বাঁহৰ গছ বা বাঁহৰ চুঙা বুলি কোৱা যায়, বাঁহৰ চুঙা। এইটো দি যদি মাংস চুঙাত দিলে এইটো বহুত সোৱাদ হয় বা টেষ্টি হয়। এইটোৱে আৰু এয়া ভৰাবলৈ ধৰিছোঁ। কেঁচা হালধি পাত দি থকা হৈছে। এয়া হালধিৰ লগতে কেঁচা হালধিৰ পাতটো দি থকা হৈছে, চুঙাৰ ভিতৰত দি থকা হৈছে, গোন্ধটো মলমলাই যাবলৈ। আধা কিলোমিটাৰ অন্তৰলৈকে এই গোন্ধটো মলমলাই থাকিব। ইমানেই গোন্ধ ওলাব, ইমানেই চেণ্টটো ভাল হ'ব, খোৱাও ভাল লাগিব, খায়ো ভাল লাগিব।